এভৰিৱান সুইট নেন্সিল আপোনালোক সকলোকে স্বাগতম এতিয়া বাজিছে এটা কেটা বাজিছে এটা সাগে 8টা বাজিছে নেকি আৰু ইয়াত 8টা বাজাটো মোৰ একোৱে গাত লগা নাই কিন্তু তাত থাকুনতে 8টা বজাৰ লগে লগে মোৰ বহুত দেৰি নিচা লাগে বহুত খৰধৰ কৰিবলগীয়া হয় কিন্তু ইয়াত এতিয়া সব আছে হেতু কাৰণে আৰামছে কামবোৰ কৰিছো काली ट्रांक तो पालियाइसु की जाने ने एया एक पिलो कवर হয় গাৰু গিলিপ এই গাৰু গিলিপটো মোৰ লগৰজনীয়ে দিছিলে তাই নিজে বনাই পিনে দিছিলে এয়া ইমান ধুনিয়া মই ঘৰৰ পৰা লৈ আহিছিলো কিন্তু ট্ৰাংকটোতে যি থাকিলে এতিয়া হেকানে উলিয়াই লৈছো আৰু এটো এবাৰ লৈ যাম গাৰু গিলিপটো এনে বহুত ধুনিয়াকে বনাই দিছে সকসন ভাল লাগিছে ডিজাইনটো হেকানে উলিয়াই ললো এটো লৈ যাম আৰু এয়া ইয়াত পাটিখন আছে মেটখন আছে এই মেটখনো লৈ যাম আৰু আমাৰ এনেও মেটখন হেখন তাই পুৰণা হৈ গল ফালি অৱস্থা নাকি হৈ গল হেকাৰণে এখন মই উলিয়াই ললো নহলে পাহৰি যাও হেকাৰণে উলিয়াই থৈছো আৰু এখন মেটখন এইখনো লৈ যাম এই কাৰণে কালিয়ে উলিয়াই থৈ দিছো ট্ৰাংকত আৰু ধেৰ কিবা কিবি বস্তু সোমাইছে প্ৰথমে ট্ৰাংকটো পুৰা ফুল হৈ আছিল তাৰ পৰা এতিয়া লাহে খালী হৈছেগে আৰু ধানি ভাগৰ অন্নপ্ৰখণ্ডতে উঠা বাৰবি ডলৰ সেট এটা হেতু তাইতে সৰু আছিল একেতে খেলিব নোৱাৰে কালি মানে হাজবেণ্ডে উলিয়াই দিছে সেটটো আৰু কিবা কিবি ধেৰ সোমাইছে মই দেখাম বাৰু সৰু সুৰা কিবা কিবি সোমাইছে অলপ পিছত দেখাম ট্ৰাংকটো এইফালে আমাৰ ধানি বাইদেউ খুৰাই গৰ লগত শুই আছে মানে ধুনীয়াকে দেখিছে নে দেখিছে ইউনিভাৰ্চিটিত পঢ়ি আছে আৰু কি ধুনীয়াকে ইয়া সবচন মৰম কৰি মই ইমান হাঁহি উঠিছিলে আৰু মই ৰেকৰ্ড কৰা তাতে গম নাপাই মই মনে গৈ ভিডিঅ' কৰি ললো এনেতে গমেই নাপালে এই সবচন ইমান মৰম কৰিছে তাই কিচেনত ব্ৰেকফাষ্টৰ কাৰণে বনাইছে বড়া বনাইছে ৰেডি কৰিছে বনাবলৈ আৰু এইফালে চাটনি এতিয়া মই ফ্ৰাই কৰি দিব লাগিব অলপ চিনি পাই ইয়াত নাই ধানি চোৱা নাই বেলেগ বিস্কিট আছে নাই ক্ৰীম বলা ৱাশ এয়া আমাৰ বড়া ৰেডি হৈ গল আৰু চাটনিও ৰেডি হৈ গল এতিয়া বনাও চাহ ৰবকা চাউল একেলাই খাব খাইছে ন
চাটনি নাৰিকলৰ আৰু হেয়া মজা আছে এই ৰেচিপি আছে মোৰ এই বৰাৰ ৰেচিপিটো মোৰ আছে মই ওপৰত দি দিম আই বাটনত আপোনালোকে চাই ল'ব পাৰিব আৰু এতিয়া আমি খাই লওঁ চাহ বৰা চাটনি এইফালে আইদেউ চাই আছে তাৰ শেষ হ'ল তাই ধুনীয়াকৈ খালে এইটো আছিলে এইটো ট্ৰাংকৰ পৰা উলিয়াইছোঁ কালি এয়া বাৰ্বি ছেটটো কিন্তু তাই খেলিছে আজি খেলিছে কালি আৰু মানে যেতিয়া দিছিলে একদম সৰু আছিলে অন্নপ্ৰশনতে দিয়া সেইকাৰণে খেলিব চেলিব নোৱাৰে তাই কালি উলিয়াই দিছোঁ এখেতে উলিয়াই দিছে এইবোৰ মোহাৰি যাওঁহে পটককৈ মানে ধূলি হয় চবতে পটককৈ ধূলি হৈ যায় সেইটো কাৰণে মানে মোহাৰি থাকিব লাগে ডেইলি মোহাৰিব লাগে কিন্তু ডেইলি মোহাৰা নহয় দুদিন তিনিদিনৰ মূৰে মূৰে মোহাৰো একদম ধূলি পোট খাই যায় মানে এই ফুলদানিটো উঠিছিলে বিয়াত উঠিছিলে বিয়াত আমাৰ আৰু এইটো মই লৈ আহিছিলোঁ ঘৰৰ পৰা দেখিছেনে কিমান ধূলি হৈ যায় ওপৰৰ বাৰবোৰত বিচনাৰ আৰু সেইকাৰণে মানে বক্স লগা বিচনা ল'লে এটা কাৰণে দিগদাৰ বহুত চাফা কৰিব লাগে আৰু বক্স থাকে বুলি ওপৰত জেগা থাকে বুলি যি টি বস্তু থৈ দিয়া যায় তেতিয়া আৰু বেছি ধূলি হৈ যায় আৰু ভালকৈ চাফা কৰিবলগীয়া হয় আৰু সেইকাৰণে মানে মোৰ বক্স থকা বিচনাত কেনেকুৱা চিম্পল বিচনাই ভাল লাগে ধানি ধানি চাওকচোন কেনেকৈ তাই বেবী নিচিনা সৰু ছোৱালী নিচিনা ক্ৰল কৰিছে তুমি সৰু ছোৱালী নেকি বেবী নেকি তুমি ক্ৰল কৰি আহিছে যে দেখিছেনে তাই ইয়াত মানে আৰু দুষ্ট হৈ গৈছে এয়া চাওকচোন মৰম পাই পাই তাই খুৰাই কাইটেকৰ পৰা মৰম পাই পাই আৰু বেছি চাৰ হৈ গৈছে এনেকৈ পটপট হৈ গৈছে পাত বাঢ়ি গৈ আছে ধানি তুমি দুষ্ট হৈ গৈছা ন হাঁহিছে এতিয়া ট্ৰাংকটোৰ ভিতৰত কি কি আছে আপোনালোকক দেখুৱাম Wow, তাই এক্সাইটেড হৈ আছে ট্ৰাংকটো খুলিবলৈ নকৰে এইটো ঘড়ীটো আছিলে ঘড়ীটো আমাৰ বেয়া হৈ থাকিলে এইবোৰ ধানি ভাগৰ গিফ্ট তাই ভাগৰ হেৰিয়াত উঠা অন্নপ্ৰশনত উঠা এইবোৰ জনচন গিফ্ট ধানি ভাগৰ গিফ্ট বিয়াৰ এলবাম হয় এইখন বেলেগ এদিন দেখাওঁ আপোনালোকক এলবামখন ইয়াত গামোচা সোমাই আছে গিফ্ট এইবোৰ গামোচা এইবোৰ সব এইবোৰ তেনেকেই আছে শ্যাম্পু সাবুন এইবোৰ সব জনসনৰে উঠিছে অন্নপ্ৰশনতে উঠা আৰু ঢেৰ আছিলে আমি কাবাক কাবাক গিফ্ট দি দিছোঁ আৰু
আধাখিনি বস্তু ইয়াত খালী কৰি দিলোঁ কাপোৰ চাপোৰ কিবা কিবি আছিলে এইবোৰ খালী কৰি দিলোঁ এইবোৰ এয়া মোৰ পুৰণা চুৰিদাৰ এইটো আৰু এইখন শাৰী আছিলে এইখন শাৰী মোৰ দেখি হাঁহি উঠিছে কলেজত ৰেম্পক হৈছিলে তেতিয়াই যি পিন্ধা আৰু এইখন এই এবাৰে যি পিন্ধিছিলোঁ এখন শাৰী তাৰপিছত নাই নিপিন্ধিলোঁ আৰু এই একবাৰে পিন্ধা তাৰপিছত এনেকৈ যি ইয়াত সোমাই আছে এইখন লগত লৈ আহিছিলোঁ পিন্ধিম বুলি কিন্তু নিপিন্ধিলোৱে এইখন তাই ভাগৰ সুধিত নে অন্নপ্ৰসন্নত উঠিছিলে কাঁহৰ আৰু এইখন টৱেল আৰু এখন সোমাই আছিলে এইখন মই সৰস্বতী পূজাত কলেজৰ সৰস্বতী পূজাত কিনিছিলোঁ একদম পুৰণা ডিগ্ৰীত থাকোঁতেই চাগে ডিগ্ৰীত থাকোঁতেই কিনিছিলোঁ এইখনো সেই তেতিয়া এদিনে এবাৰে সেই লাষ্ট সৰস্বতী পূজাতে পিন্ধা আৰু তাৰপিছৰ পৰা নাই পিন্ধাই নাই তেনেকেই সোমাই আছে ইয়াতে বাই বেবী ফুফু ক'ত অকল মামী ফুফুহে যাব বেবী ফুফু নাযায় নহয় নাই বেবী মামী যাব দেই বাই বাই ৰাণী তোমাৰ কাপোৰ ক'ত আছে তোমাৰ কাপোৰ নাই তোমাৰ কাপোৰ ক'ত তোমাৰ কাপোৰ ক'ত ধানী এইটো অনলি জেকেটহে আছে অকল জেকেটহে বেবী জেকেটহে বেবী পেণ্ট নাই ক'ত দেখিছেনে তাইলৈ তাই গম পায় তাই কাপোৰ ক'ত থাকে এয়া দেখিছেনে তাই কাপোৰ ক'ত থাকে তাই গম পায় ক'ত বেবী কাপোৰ অহ' দেখিছে তাই নিজৰ কাপোৰ উলিয়াই ল'লে এয়া কাপোৰ উলিয়াই ল'লে এটা কোনে পিন্ধাই দিব মই নিপিন্ধাওঁ মই তোমাক লৈ নাযাওঁ মামী যাব অকল বাই বাই ধানী বাই বাই আমি গৈ আছোঁ এতিয়া আমাৰ ওচৰৰ চিটি চেণ্টাৰ মলটোলৈ কিন্তু ৰাতিপুৱা ওলোৱা নাই কদে এতিয়া ৰাতিপুৱা হৈ থকা নাই আবেলি হ'ল ৰাতিপুৱা মই সেই তাতে খতম কৰিলোঁ তাৰ পৰা এতিয়া আকৌ আৰম্ভ কৰিছোঁ এতিয়া যাওঁ চিটি চেণ্টাৰ মল খোজকাঢ়ি কাৰণ বহুত ওচৰতে আছে সেইকাৰণে আমি খোজকাঢ়িয়ে যাওঁ ৱাক কৰা হ'ব ব'লক এইটো মন্দিৰ ওচৰতে আমি এতিয়া পামেগৈ মল পামেগৈ চিটি চেণ্টাৰ মল এয়া আমি পাই গ'লোহি আমি সোমাইছোঁ বেক চাইডৰ পৰা शॉपिंग करनी ये वाला आपका वॉल्यूम भी देगा प्लस लेंटिनिंग भी देगा वॉल्यूम मैं यार पर ललो कलर पर ललो बस्तु नाइकत मैं नापालो সেইকেইটা মই ললো ইয়াৰ পৰা গোটেইটা বস্তু উঠালো আৰু এতিয়া চলি আছে বিলিং থৈ দিছা জানি উঠা আকৌ হৈ গ'ল এতিয়া আমি যাম এতিয়া উঠা বলে আমি এতিয়া যাম নহয় দেই ধানি ফেভৰেট এস্কেলেটৰ চব সোমাবলৈ আছিলে মোৰ বডি চবত মই পিছত সোমাম এতিয়া ওপৰত গৈ আছোঁ তাৰ কাৰ সোপা দেখি তাই উঠিব লাগে ধানি তাই দেখিয়ে উঠিব লাগিছে দেখিছেনে এয়া চব দেখিয়ে একদম উঠিলে बाय बाय धनी बाय बाय धनी बोला धनीरा देखिছেনে তাই গাড়ী চলোৱা তুমি গাড়ী চলাইছা নেকি ধনী তাই গাড়ী চলোৱা নিচিনা যি চলাইছে
বেটেৰীখনে তাই এবাৰ এবাৰ উঠিব লাগে, তাৰ সেইকাৰণে বেয়া পাইছে আমাক। আৰু এতিয়া আমি ক'ত যাওঁ জানো, গৈ আছোঁ আৰু ময়ো পিছে পিছে গৈ আছোঁ, ক'ত যাওঁ নাজানো, গৈ আছোঁ। ফুড কৰ্টত সোমাব লৈছোঁ। এইখন আহিলোঁ, ফুড কৰ্টত আহিলোঁ আৰু ধানিয়ে ইট পাপাক খানা দো বি পাপা আহিব, পাপা আহিব। আমি খাম এতিয়া ফুচকা, আৰু ফুচকা অৰ্ডাৰ কৰি দিছে। বেবি ক'ত বেবি ভাই, কোনটো বেবি? সেয়া ন টিভি দিছে। আৰু এইটো বাজিলে আমি যাব লাগিব। আমাৰতো আছে এইফালে হ'লে 6 নম্বৰ, এইফালে হ'লে 9 নম্বৰ। আমাৰ 9 নম্বৰ এতিয়া আমাৰতো আহিছে, এইটো বাজিছে। এতিয়া আনিবলৈ যাব পানীপুৰি। ধানি কি হৈছে তুমি? দেখিছে ধানি হাংগ্ৰি হৈছে, তাই আই ৱান্ট হাংগ্ৰি বোলে। এয়া পেটটো মাৰি আছে, ধানি হাংগ্ৰি হৈছে। পানীপুৰি আহি গ'ল, আজি পানীপুৰি খাম। আৰু এইফালে পানী দিছে। ৱাটাৰ ক'ত? ৱাটাৰ নাই ধানি? এইফালে কি এইটো ধনিয়া পানী, ধনিয়া আৰু কিবা কিবি পানী 4টা দিছে। 4টা এটা জ্বলা, এটা তীখা পানী, এটা মিঠা পানী। ৱাটাৰ নাই এটা ধানি? মেগী খাম আমি। মেগী এইটো খোৱা ধানি লৈ লোৱা। পিংক নালাগে তোমাৰ ওচৰত? পিংক আছে ধানি? থৈ পিংক থৈ ধানি চেয়াৰ বল, গ্ৰীণ বল তোমাৰ আছে? এইটো মোৰ ভাল লাগিছে, ডিজাইনটো ভাল লাগিছে। আমাৰ ধানি বাইদেউক চাই থাকিবলগীয়া হয় ন, সেইকাৰণে ইফালৰ পৰা ইফালে গুচি যায়গৈ। ধানিয়াত সোমোৱাই ল'লে, এইটো তেনেকৈ এইটো সোমোৱাই ল'লে। ধানি ধানিবোৰ নুচুপাতে ভাঙি থাকিব। ব'লা আগলৈ ব'লা। পেষ্টকেইটা ভাল লাগিছে। এটা থৈ দিওঁ, এনেকুৱা এটা থৈ দিওঁ। কেতিয়াবা কাপটোত ঢাকনি থকা ন, মায়ে নাখাব এইবোৰত, নাখায়। মাক লৈ গ'লে মায়ে নাক কিয় আনিলে এনেকৈ ক'ব। ঔষধ খাবলৈ এইটো লৈ লওঁ দুটা ন, মায়ে দুটা কাপ লৈছোঁ মাৰ কাৰণে। ঔষধ চৌষধ কিয় খাই টাইপ সোমাইছোঁ বডি শ্বপত, তাৰপৰা বস্তু লৈ আৰু ঘৰলৈ যাম। আমি এইমাত্ৰ আহি পালোহি আৰু আনিলোঁ এইটো ঘড়ী, এইফালে আনিলোঁ ঘড়ী, ৱাল ক্লক, বছ এইকেইটাই। তাৰ পৰা মাৰ কাৰণে কাপ তিনিটা আনিছোঁ। আৰু এইফালে মোৰ বডি শ্বপ আৰু এয়া কালাৰ বাৰৰ পৰা, বাছ এইকেইটাই। আৰু ধানিৰ কাৰণে এৰোপ্লেন এখন আনিছোঁ। কাপকেইটা মোৰ মৰম লাগিছে, কালাৰকেইটা দেখুৱাই দিছোঁ ৰ'ব। ধানি এৰোপ্লেন, আৰু এইকেইটা কাপকেইটা মৰম লাগিছে কালাৰকেইটাও। পানীপুৰিটো
খাই ভালেই লাগিলে কোৱান্টিটি বহুত বেছি দিছে পানীপুৰি 6টা দিছে বাকী আলু পানী এইবোৰ সব মানে সৰহকৈ দিছে ভালেই লাগিলে খাই আৰু এতিয়া মই ভিডিঅ'টো শেষ কৰোঁ ড্ৰেছ চেঞ্জ কৰোঁ মুখ চুখ ধুওঁ ধানিকো ধুৱাওঁ তাৰপৰা আকৌ ভাত পাতিবলৈ আছে তাইৰ কাৰণে আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেওঁলোকে মোৰ সকলোবোৰ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ পুনৰ লগ পাম নতুন ভিডিঅ'ৰ লগত বাই বাই